হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু এতিয়া মৰ্ণিং ৱাক কৰিবলৈ আহিছোঁ অকণমান। 6:45 হৈছে। অকণমান গৰম গাটো গৰম কৰি লওঁ, তাৰপিছত কাম বন কৰিবলৈ সুবিধাটো হয়। আৰু চুলিত তেলটো লগাই থৈছোঁ, এতিয়া গা পা ধুব লাগিব, সেইকাৰণে সোনকালে উঠি দিলোঁ আজি। আৰু ৰাতিপুৱাই পুৱাই এয়া মই দেখিলোঁ খুব ধুনীয়া বস্তু, জন্তু হয়। আৰু এয়া চাক, এয়া হৈছে ম'হৰ গাড়ী ধান লৈ গৈ আছে। ৰাতিপুৱাই পুৱাই দেখিলোঁ, ভাল লাগিলে মনটো। এনেকৈ তিনিখন গৈছে, এয়া চাওক ইমান ঠাণ্ডাত তেনেকৈ গৈছে পূৰা। বহুত দিনৰ মূৰত দেখিলোঁ। চমৰীয়াত দেখি থকা হয় মাজে মাজে, বাকী ঠাইত এনেকৈ দেখা পোৱা নাযায়। আৰু এয়া হৈছে দৈৰ সৈতে এল'ভেৰা জেল। পূৰা জেল জেল হৈ গৈছে, গছৰ যিটো অৰিজিনেল এল'ভেৰাটো, সেইখিনি মই এতিয়া ৰ'দত বহি বহি চুলিত লগাম। বহুত দিন হ'ল একো কেয়াৰ লোৱা নাই। চুলিখিনি দেখিছেনে? মোৰ আজি নিজৰে কিবা বুঢ়া বুঢ়া লাগিছে, পূৰা বগা বগা হৈ গৈছে। দৈ লগাই থৈছোঁ, দৈ, এল'ভেৰা জেল আৰু আছে শিলিখা পানী। ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি অকণমান গৰম কৰি লৈছোঁ, তেতিয়া সিমান ঠাণ্ডা নালাগে। গৰম কৰি লৈ লগাই মেলি ধুনীয়াকৈ ৰ'দত আছোঁ। আৰু এই গছজোপা চাওক, মধুৰি গছ আছিলে, এয়া শুকাই থাকিলে, মৰিছে প্ৰায় দুটামান পাত জীয়াবনে নিজে ক'ব পৰা নাই, এইকেইটা মৰিয়ে গ'ল, বেয়া লাগিলে। মাজতে দুটামান ফুলিছিলে সৰু সৰু, আৰু বাকীবোৰো মৰিলে, পদিনা মৰিলে, এয়া চব মৰি গ'ল। নতুনকৈ লগাব লাগিব। এনে তলত এজোপামান লগাই থৈছোঁ, সেইখিনি পাত আহিছে কোমল কোমল দুটামান, সেইখিনি হ'লে হৈ যাব। এতিয়া অকণমান মই ৰ'দত থাকোঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ ধুনীয়াকৈ গা পা ধুই আজৰি। আপোনালোকে ভিডিঅ'টো এই চুলিখিনি ধুই মেলি এতিয়া জাষ্ট বহিছোঁ। ভাত খালোঁ। ৰাতিপুৱাই বনাই থোৱা মিষ্টাৰ, যিহেতু গুণ উৎসৱ চলি আছে, আজি ৰাতিপুৱাই গ'ল, 8:10 গ'ল। যোৱাকালিতো গ'ল সাতটা নে 7:45 গ'ল। আজিও তেনেকৈ খৰধৰকৈ খাই যাবলগীয়া হৈছে। মই তেনেকৈ ভাত পানী খুৱাই পঠালোঁ, তাৰপিছত লাহে লাহে কামবোৰ কৰি আছিলোঁ। চুলিখিনি ধুই মেলি এতিয়া মোৰ 12টা বাজিয়ে গ'ল ভাত খাওঁতে। ৰাতিপুৱা একো খোৱা নাই, মাত্ৰ কুহুমীয়া পানী 1 গিলাচ আৰু মৌ খাইছিলোঁ 1 চামুচ। তেনেকৈ লাষ্ট টাইম ইমানেই ভোক লাগিলে, জল্দি জল্দি আহি ধূপ চাকি জ্বলাই মেলি ভাতখিনি খাই জাষ্ট বহিছোঁ। অকণমান এতিয়া ৰ'দত যাম, ৰ'দটো ল'ব লাগিব। পানী লাগি আছে যিহেতু, বেছি ঠাণ্ডা, আৰু মূৰ ধুলে জানে বহুত ঠাণ্ডা হৈ যায় আকৌ। সেইকাৰণে এতিয়া মই ৰ'দত যাম, আৰু কিবা কিবি কাম আছে। আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। নেক্সট কিবা এটা কৰিম, আপোনালোকে চাই থাকিব। আৰু এয়া মই লৈছোঁ কেঁচা চাউলৰ পিঠাগুড়ি। এইখিনি মই ধুনীয়াকৈ নিমখ অকণমান দি দিছোঁ জোখমতে, আৰু দি দিম এতিয়া মই চেনি মই 2 চামুচ ব্যৱহাৰ কৰিছোঁ। চেনিটো নিজৰ ওপৰত নিৰ্ভৰ কৰে, কিছুমানে বেছি খাব পাৰে, দি ল'ব পাৰে, বেছি খাই কম খাই নিজৰ লগত কথা। লগতে দি দিম মই অকণমান ঘিটো ব্যৱহাৰ কৰিম। এতিয়া ধুনীয়াকৈ সানি ল'ম। ইয়াতে মোৰ অকণমান আগৰে কালি বনাইছিলোঁ পিঠা, সেইকাৰণে অকণমান আছিলে, তাৰ ওপৰত মই পিঠাগুড়িখিনি আকৌ দি পেলাই নতুনকৈ সানি লৈছোঁ। এতিয়া মই দি দিম গাখীৰ। অলপ অলপকৈ সানিব লাগিব, যাতে গোটেইখিনি একেলগে দিলে বেছি ঢিলা হৈ যাব। লাহে লাহে দি এতিয়া মই সানিম ধুনীয়াকৈ, টান টান হৈ থকাকৈ। ধুনীয়াকৈ সানি লৈছোঁ। সানি হৈ গ'ল। এতিয়া মই কাঁহী এখন লৈ লৈছোঁ, তাত আৰু এখন চুকনি। এতিয়া মই ধুনীয়াকৈ, যিহেতু মোৰ চালনী নাই, এইখনেদিয়ে মই চালি থাকোঁ। এয়া ধুনীয়াকৈ লাহে লাহে দি দিম, চালি থাকিম। এয়া ধুনীয়াকৈ চালনীত চলাৰ দৰে হৈ যায়। এইদৰে আপোনালোকে যদি চালনী নাথাকে, এইদৰে চালিব পাৰে। মোৰ নাই, গতিকে এইখনেই ব্যৱহাৰ কৰোঁ। এতিয়া মই গোটেইখিনি ধুনীয়াকৈ চালি ল'ম। আৰু এয়া হৈ গ'ল মোৰ গোটেইখিনি চালি ল'লোঁ ধুনীয়াকৈ। আৰু মই ইয়াতে এইটো লৈ লৈছোঁ নাৰিকলৰ পৰুকা, ধুনীয়াকৈ ফুটা কাটা কৰি লৈছোঁ। এতিয়া মই ইয়াতে অকণমান ঘি লগাই দিম, যাতে সোনকালে বস্তুটো লাগি নধৰে, সোনকালে এৰি আহে পিঠাটো। ঘি লগাই দিছোঁ, আৰু ঘিৰ ধুনীয়া এটা গোন্ধও আহে। এতিয়া মই ধুনীয়াকৈ লগাই দিছোঁ, আৰু এতিয়া এইখিনি দি দিম অলপ অলপ লাহে লাহে। আৰু এয়া মই কুকাৰত পানী অকণমান দি ধুনীয়াকৈ গৰম হ'বলৈ দিছোঁ। ধুনীয়াকৈ উতলি আছে পানী। এতিয়া মই ইয়াতে দি দিম
এইয়া নাৰিকলৰ গৰকাটো লাহেকৈ দি দিম ভৰাই ইয়াতে। এয়া হৈ গ'ল লগালগ, চাওক কিমান ধুনীয়া গৰম গৰম। এতিয়া মই ধুনীয়াকৈ লাহে লাহে অকণমান এনেকৈ এয়া ওলাই গৈছে, থাপৰ মাৰি দিলোঁ, কি ধুনীয়া এটা হৈ গৈছে চাওক। সোনকালে সোনকালে, বেছি সময়ৰ প্ৰয়োজন নাই এই পিঠাটো। খাবলৈ কিন্তু বহুত ধুনীয়া, মানে টেষ্টি এটা হয়, মানে গোন্ধ এটা ধুনীয়া ধুনীয়া আহে। আৰু মই এটাত তিল দুটামান দি দিছিলোঁ, তিলৰ লাড্ডু এটা ভাঙি ধুনীয়াকৈ দুটামান তিল দি দিছিলোঁ। এয়া চাওক হৈ গ'ল মোৰ 3টা গৰম গৰম। এয়া হ'ল, লাষ্টত একেবাৰে 4টা বনালোঁ। এয়া ধুনীয়া গোন্ধ এটা আহিছে, গৰমে গৰমে গাখীৰৰ সৈতে খাব লাগে, খুব টেষ্টি হয় খাবলৈ। এয়া হৈ গ'ল মোৰ পিঠা। বেছি সময়ৰ প্ৰয়োজন নাই, জানেই বনাবলৈ, কিছুমানে হয়তো নাজানিবও পাৰে। 4টা হ'লে ভাল, 3টা 4টামান গৰকা হ'লে ভাল। সেইকেইটা, আৰু যিহেতু আমি প্লাষ্টিকতে খাই থাকোঁ সকলোৱে, মই ভাবিলোঁ প্লাষ্টিকত কিন্তু মই খাবলৈ অকণমান বেয়া পাওঁ, তো এইদৰে বনালে ভাল। একো তাৰ পৰা একো বিষাক্ত কেমিকেল নিৰ্গত নহয়। আৰু মাতটো ভাঙি আছে, পানী লাগিছে, অকণমান কাহো হৈ আছে, সেইকাৰণে এতিয়া এইখিনি গৰমে গৰমে খাওঁ। লগৰ দুজনী আছে, সিহঁতক মাতো, এতিয়া ফোন কৰি দিম, আহি যাব ওচৰতে আমাৰ কেম্পাছতে, সিহঁতৰ সৈতে খাওঁ। আৰু ধুনীয়া গোন্ধ এটা আহি আছে। এইখিনিত মই নতুন চাউল ব্যৱহাৰ কৰিছোঁ, লগতে আছে জহা চাউল মই অকণমান দি দিছিলোঁ, দুটামান, 1 বাটিমান হ'ব, তেনেকৈ দি দিছোঁ। আৰু ধুনীয়া গোন্ধ এটা আহিছে। লগতে যিটো মই গাখীৰ আৰু ঘি ব্যৱহাৰ কৰিছোঁ, তাৰো ধুনীয়া গোন্ধ এটা আহিছে, খাবলৈ টেষ্টি হৈছে। যোৱাকালি মই বনাইছিলোঁ, আৰু আজি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বুলি ভিডিঅ'টো, তেনেকৈ ৰেচিপিটো, মানে পিঠাটো বনোৱা হ'ল। আপোনালোকে খাই চাব একবাৰ এইদৰে। আৰু এতিয়া মই সিহঁতক মাতি দিওঁ, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে। বাই বাই।